নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰো ভালে, আশা কৰিছোঁ আপোনালোকৰ ভালে। আজি আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বুজিলে 5টা আৰু শুই আছোঁ। ইভিনিং 5টা হয় আৰু ব্ৰেক টাইম আহিছিলোঁ। এতিয়া ব্ৰেক টাইম খতম, ডিউটি যাব লাগে। গা পা ধুই মেলি হাইনেটটো লগাই ল'লোঁ। হাইনেট লগাই আৰু আমাৰ ডিউটি ইউনিফৰ্ম লগাই ল'লোঁ। যিহেতু ঠাণ্ডা বতৰ, ইমান ঠাণ্ডা হোৱা নাই, তথাপি বহুত ঠাণ্ডা হৈছে। নতুন জেগাত আছোঁ যেতিয়া ঠাণ্ডাটো অলপ চেফটি কৰিবই লাগিব। যিহেতু ডিউটি ওলালোঁ, ডিউটি ওলাই মেলি বৰ্তমান আমাৰ ৰুমটো হৈছে এইটো আমাৰ ষ্টাফৰ ৰুম, আৰু ষ্টাফৰ ৰুমৰ পৰা আহি আছোঁ। আৰু লগতে ঠাণ্ডা ডক্টৰে কৈছিল গৰম পানী খাবলৈ, সেইবাবে গৰম পানী খোৱাৰ ফ্লাছ এটা আনিলোঁ। আৰু এইফালে পাৰ্টি আছে আমাৰ, পাৰ্টিৰ কাৰণে বেংকেট হলত পাৰ্টি আছে। হলত কেনেকুৱা কি হৈ আছে চাব আহিছোঁ। এইফালে ডেক'ৰেশ্যনখিনি বেলেগে কৰিলে বাৰু। বৰ্তমান এতিয়া মোৰ ডিউটি কৰি আছোঁ ইয়াত। Subscribe কৰি দিলে নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' ভিডিঅ'। ইয়াতে ভিডিঅ'টো দেখিব আৰু মেইন ভিডিঅ' শুৰু হ'বলৈ গৈ আছে। স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইফালে ইয়াত মিটিং হয়, মিটিঙৰ পাৰ্টি আছিল আজি। আৰু এইফালে মিটিং চুৰু হৈ আছে। আৰু মিটিং চুৰু হৈ থকা অৱস্থাত এইফালে হাৰা ভাৰা কাবাব আৰু গ্ৰীণ চাটনি, লগতে আৰু আহি আছে পনীৰ চিলি। এইবোৰ প্ৰথম ষ্টাৰ্টিঙত দিয়া হ'ব। আৰু এইফালে অলপমান মিটিঙৰ দৃশ্য দেখাই আছোঁ। তাৰ পাছতে এইফালে আহিছে আমাৰ গোলাপ জামুন, আৰু তাৰ ছাইডত আছে এইফালে জিৰা ৰাইচ। কি কি আইটেম দিয়া হয় আপোনালোকক অলপমান দেখাই দিছোঁ। যিহেতু পাৰ্টি হয় আৰু ফুটবলৰো হয় যেতিয়া, অলপ এইফালে হৈছে চেক টমেটো, এইফালে দেখিছে খাওঁ লাগি গৈছে। আৰু এইফালে হৈছে কি বাৰু, এইফালে হৈছে গ্ৰীণ চালাড। অ' মাই গড, বৰ ধুনীয়াকৈ সজাই দিছে। আৰু এইফালে ফাইনেলি মিটিং খতম হ'ল। মিটিং খতম হোৱাৰ পিছত খোৱা বোৱা চুৰু হৈ গৈছে। এইফালে লৈ আছে আৰু নিজৰ ভাগে নিজে, কিছুমানে খাইছে, কিছুমানে ৰৈ আছে। ফাইনেলি মিটিং পাৰ্টি খতম হোৱাৰ পিছত খানাটোতো নিজৰ বাবে খাবই লাগিব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ।